ঐ লগদা দুদিনমান কচু লাগছিল ঐ লগদা ঘৰত আছা নাই আই ঐ কি বেকা চলি ঐ কে লাগে কৈছো ঐ বাইদেউক বোলে কেইডালমান কচু লাগে ৰ তাকে কাটি দিবা আহিলো আৰু দুদিনমান হলি ভাল আছিল ঐ পানী কৈছো খাব নহয় ঐ এন্ধে নাৰ্ছ ইগিলা পানীৰ তলৰ কচুতে এন্ধে ভিটামিন বিচাৰি পাৱে হাও আপিটোতো চিনি পাওঁ লাগছে আমাৰ বংশৰে হেন পাওঁ সেইটো পংকজৰ আপি তই চিনি পাৱ না কি চিনি পাওঁ ঐ আমাৰ তেজীৰ সম্পৰ্ক থকা আপি বাইদেউ চিনি পাই নেকি নাপাওঁ ইমান লেতেৰা বুঢ়া মাই কি ভাজ ফুজ কৰি আছা মই চাৰডাল কচু কাটি আনি দিম ৰ চি নালাগে 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 ইমান লেতেৰা বুঢ়াটোৰ হাতেৰে মই কচু খাম নেকি যোৱা তুমি আনি দিয়াগৈ কি কলি লেতেৰা বুঢ়া বুলি কলি কলমত থকা ফেঁচা হান তাইৰ মুখ তাই মোক লেতেৰা বুলি কৈছে এক গুৰিত তাৰ মুখ বেকা কৰি দিম মই